ইমান বেছি গৰমত যেতিয়া মানে এনেকৈ মাছে মঙহে ভাত সাজ খায় ক'ৰবাত ফুৰিব যাওঁ বহুত বেছি ভাল লাগে হয়নে। সেইদিনাখনে মোৰো এনেকৈ ফ্ৰেণ্ড আহিছিলে আৰু আমি এনেকৈ অকণমান পাৰ্টি কৰিছিলোঁ আৰু মাজে সময়ে এনেকৈ পাৰ্টি কৰিব লাগে, তেতিয়া মন চন ভাল লাগি থাকে। গতিকে বহুত বেছি যিহেতু গৰম আছিল আমি খাই বৈ লৈ অকণমান ফুৰিব ওলাই আহিলোঁ। আপোনালোকে বাৰু জেগাটো চিনি পাইছেনে, মানে এই জেগাটোত আহি পাইছেনে নে কমেণ্ট কৰি জনাবচোন। খুবেই বেছি ভাল লগা এটা জেগা হয়, মানে মন্দিৰ হয়। আপোনালোকে বাৰু এই মন্দিৰটোত আহি পাইছেনে নে জনাবচোন। আৰু যিসকলে নিশ্চয় আহি পাইছে দেখিয়ে গম পাইছে, চাওক না কিমান বেছি ধুনীয়া ভিউ। আৰু যিহেতু আমি গধূলি টাইমত আহিছিলোঁ আৰু গধূলি টাইমত মানে ইয়াৰ পৰিৱেশটো যে আৰু বেছি ভাল লগা হয়, যিহেতু মন্দিৰটো একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে হয়। গতিকে বহুত বেছি ভাল লাগে নদীখন চাই আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশ। মই পিছে প্ৰায়ে আহি থাকোঁ ইয়াতে, আৰু আপোনালোকে যদি অহা নাই আহিব। মন্দিৰটো আপোনাৰ কালিপুৰত আছে আৰু মন্দিৰটোৰ নাম হৈছে চক্ৰেশ্বৰ মন্দিৰ। খুব বেছি ভাল লাগে আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত যে এয়া চাওকচোন ইমান বেছি ভাল লাগে ন এই পৰিৱেশটো চাই। কেনেকুৱা পালে বাৰু আজি ভিডিঅ'টো, এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই সদায় ভাবোঁ মানে 1 মিনিটৰ ভিডিঅ' বনাম, মানে এই যে সকলোৱে মানে মিনি ব্লগ বনায়, পিছে মোৰ মানে 1 মিনিটৰ ভিডিঅ' গৈ পেলাই সদায় 2 মিনিটেই হয়। যিয়ে নহওক আজিলৈ সকলোকে এৰিছোঁ, বাই বাই।